নমস্কাৰ জনাইছোঁ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আৰু ধন্যবাদ জনাইছোঁ ভিডিঅ'টো প্লে' কৰি চাবলৈ লোৱাৰ বাবে। আৰু আজি খুব এটা দুখ লাগি আছে আৰু বেয়াও লাগি আছে। চ' ভিডিঅ'টো আপোনালোকে চালে গম পাব, থাম্বনেইল দেখি যিহেতু গম পাইছে। চ' বলক আমি ভিডিঅ'ৰ মাজলৈ যাওঁ। মূল কথাটো হৈছে এই আপোনালোকে একাউণ্টটো মই উলিয়াই থৈছোঁ, আপোনালোকে চাওক গীতিকা দেৱী বুলি আছে একাউণ্টটো। এই একাউণ্টটো আচলতে বাজনীয়ে খুব ধুনীয়া ধুনীয়া কণ্টেণ্ট বনায়, ঠিক আছে। মই ফ'ল' কৰি থোৱা আছে, আপোনালোকে দেখিছে, মই স্ক্ৰীন ৰেকৰ্ড কৰি থৈছোঁ আপোনালোকক দেখাবলৈ। চ' ধুনীয়া ধুনীয়া কণ্টেণ্ট বনাই আপোনালোকক আগৰ ভিডিঅ' কেইটামান মই দেখাই লৈছোঁ, ঠিক আছে। তো আপোনালোকে দেখিলে খুব ধুনীয়া ধুনীয়া কণ্টেণ্ট বনাই, ময়ো বা ভিডিঅ' চাওঁ, খুব ভাল লাগে চাই পেলাই। কিন্তু মেইন কথা হৈছে এটা सिस्टम पार देंगे। मैं बाबा टिल्लू नाम मेरा बाबा। नमस्ते। चलो हाय गाइस, देखो अब मैं खाना खा डिनर कर रही हूँ। দেখিলে আপোনালোকে। চ' ভিডিঅ'টো প্ৰথমৰ পৰা ঠিকেই আছিলে, ঠিকেই ধুনীয়াকৈ গৈ আছিলে। এইকণৰ পৰা আহি গ'ল কেনাটো। আপোনালোকক কথাবোৰ ধুনীয়া গায়ন বায়নৰ প্ৰতিমূৰ্তি ধুনীয়াকৈ পিছফালে এনেকৈ আচলতে আমি দেখিবলৈ পাইছোঁ, ঠিক আছে, দেখিবলৈ পাইছোঁ। চ' সেইকণলৈকে তাল বজোৱা কিবা ইফেক্ট লগাই পেলাই তেওঁ তেনেকৈ ইটিকিং কৰি পেলাই দেখাইছে। আচলতে কিয় মানে আমি আচলতে আপোনালোকে এটা কথা মন কৰিবচোন, আমাৰ বেলেগ যেনেকৈ আমাৰ হিন্দু ধৰ্ম হয়নে, হিন্দু ধৰ্মৰ আমাৰ বহুত আমি দেখিবলৈ পোৱা যায় আজিকালি ছ'চিয়েল মিডিয়াত বহুতে কিবা ধৰণে আমাৰ নিজৰ সংস্কৃতিটোক ধ্বংসৰ পথলৈ নি আছে। আচলতে আমি কি কৰিব পাৰিছোঁ, মই কি কৰিছোঁ সেইটো মই নিজে নাজানো। যিহেতু মই জনামতে একো মোৰ ভুল কৰা নাই, বা আপোনালোকেও যদি কৰিছে নিজে গম পায়। কিন্তু মেইন কথাটো হৈছে আচলতে আমি নিজে মানে ময়ো ভুল কৰিব পাৰোঁ। মই এইটো নকওঁ যে মোৰ ভুল হোৱা নাই, কোনোবা কোণত মোৰো ভুল হৈছে, যিহেতু মই নিজেও ভাওনা আৰু যিহেতু মোৰ এনেদৰে ভিডিঅ' বনোৱাৰ কোনো অভ্যাস নাই। আচলতে এইটো নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু নিচিনা হৈছে। আপোনালোকে চাবচোন, বেলেগ জনগোষ্ঠীৰ মানুহে নিজৰ সংস্কৃতিটোক বা নিজৰ জাতিটোৰ যি পৰম্পৰা ৰক্ষা কৰি ধুনীয়াকৈ চলি গৈ আছে। কিন্তু আমাৰ কিবা ক্ষেত্ৰতে আপোনালোকে চাবচোন, আজিকালি ভাওনা ক্ষেত্ৰতে হওক, কোনোবাই মাজতে এটা ভাইৰেল হৈছিলে, ভাওনাৰ মাজত চাইকেল ওলাই গৈছিলে বা কিবা কিবি তেনেকুৱা ঢেৰ। এতিয়া এটাকে চাবলৈ গ'লে মোৰ মনত পৰা নাই, আপোনালোকে নিজে গম পায়। সকলো আজিকালিতো ছ'চিয়েল মিডিয়াত এক্টিভ হৈ থাকে। আমি প্ৰজন্মই দেখাই দিওঁ, নতুন প্ৰজন্মত মানে বহুত সিহঁতেও মানে আমাৰ ফালে ঢাল খাই যাব। চ' এইটো কাৰণে মোৰ এনেদৰে কথা কোৱা অভ্যাস নাই। যদি কিবা ভুল হৈছে আপোনালোকে শুধৰাই ল'ব। চ' সেইটোৱে মানে খুব বেয়া লাগে, আচলতে খুব বেয়া লাগে। আৰু যিহেতু আপোনালোকে দেখিছে, এয়া বাজনীয়ে আগৰ ভিডিঅ'ত দেখাই আছোঁ, এই দেখিছে